গুড মৰ্নিং বন্ধুসকল, মই হিৰণ্য বৰাই মোৰ অন্যটি ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি পুৱাই ভিডিঅ'টি বনাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টি অলপ বেলেগ ধৰণৰ। আমি সকলোৱে হয়তো ৰাতিপুৱা মৰ্ণিং ৱাকটো কৰোঁ, কিন্তু আমি আজি নিৰ্দিষ্ট এটা স্থান বাছি লৈছোঁ য'লৈকে আমি খোজকাঢ়ি যাম, খোজকাঢ়ি আহিম। আমি কেইজনমান গাঁৱৰে বন্ধু দাদাসকলে মিলি আজি আমাৰ নিৰ্দিষ্ট স্থানটোলৈকে যাম। ব'লকচোন যাওঁ আমাৰ লগত স্থানটোলৈকে। আমাৰ আটাইকেইজন বন্ধু আহি পালে। আমি আজি মৰ্ণিং ৱাক কৰি আমি শিঙৰিলৈকে যাম। ব'লক যাই থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু দেই। আমি আহি ৰাস্তা পাইছোঁহি। আমি খোজকাঢ়ি গৈ আছোঁ বাৰু সকলোৱে মিলি। আমাৰ পিছপিনে এয়া বন্ধুসকল আহি আছে। এয়া দৌৰি আহিছে, এইটো হৃদয় আমাৰ দৌৰি অহা মানুহটো। এয়া সঞ্জু পিছপিনে, সঞ্জু আৰু দুজনে আমাৰ পিছনে দৌৰি আহি আছে দাদা। আৰু বাকী কেইজন আমাৰ সেইকেইজন গৈ আছে চাওক, জিদ্দা, ধনদা, ৰাহুলদা আৰু লাচিতদা। গোটেইকেইটা পূৰা হাই স্পীডত খোজকাঢ়ি আছে। সোনকালে গৈ পাব লাগিব, খোজকাঢ়ি যোৱাৰ কথা আছে, অহা যোৱা দূৰ। বলক গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। বলক লগ পাম। আমি আহি এই পিয়াকাটা চাৰিআলি পাইছোঁ। আমি ইয়াৰ পৰা আৰু কিমান কিলোমিটাৰ হ'ব লাচিতদা? ইয়াৰ পৰা শিঙৰি কিমান কিলোমিটাৰ হ'ব? আৰু 10 কিলোমিটাৰ। মানে ইয়াৰ পৰা 7 কিলোমিটাৰ ঘৰলৈ, আকৌ এইপিনে 10 কিলোমিটাৰ, 17 কিলোমিটাৰ আমি খোজকাঢ়ি যাম, আকৌ খোজকাঢ়ি আহিম। ব'লক গৈ থাকোঁ। আমাৰ এই খোজকঢ়া যাত্ৰাৰ মজা আপোনালোকে ল'ব। ব'লক গৈ থাকোঁ শিঙৰিলৈ। কি মজা প্লেচ চাওকচোন, বাগানৰ মাজত কি সুন্দৰ। চাৰিওপিনে খালি চাহপাত বাগান, অসম চহকী কৰা চাহপাত বাগান। ইয়াৰ মাজে মাজে আমি গৈ আছোঁ শিঙৰিৰ। আমি খোজকাঢ়ি আহি কি মজা প্লেচ চাওকচোন, শিঙৰিৰ ইয়াৰ ভিতৰত ইমান ধুনীয়াকৈ চাহপাত বাগান, পাহাৰ, কি সুন্দৰ। এই আমাৰ আহি আছে মানুহ, এয়া খাই পুৰা আহি আছে।
কি মজা প্লেচ বল অলপ ওপৰলৈকে যাওঁ ৰাতিপুৱা খোজকাঢ়ি আহি এটা খুব সুন্দৰ প্লেচত আহি পালোহি চাৰিওফালে পাহাৰ আৰু ইয়াৰ পৰা আমাৰ ঢেকীয়াজুলি টাউনখন সম্পূৰ্ণ দেখা যায় মানে গছ গছনিৰ কাৰণে দেখা নাযায় কিন্তু আপোনালোকে চাওকচোন সম্পূৰ্ণ ভিউটো দেখা হওক আমাৰ পাৰ্টনাৰকেইটাৰ পৰা ফটো চটো উঠাত ব্যস্ত হৈ আছে পুৰা সম্পূৰ্ণ ব্যস্ত গোটেইকেইটা ফটো উঠিব সঁচাকৈ খুব সুন্দৰ খোজকাঢ়ি আহি ৰাতিপুৱা পুৱাই খুব ভাল লাগিলে এতিয়া আমি আকৌ ধৰি লওক ঘৰলৈতো যাব লাগিব এতিয়ালৈ ঘূৰি যাওঁ তো পিছে পৰা আকৌ লগ পাই থাকিম এনেকৈ ৰাতিপুৱা পুৱা আহি থাকিম খোজকাঢ়ি থাকিম আৰু ৰাতিপুৱা খোজকাঢ়াটো স্বাস্থ্যৰ কাৰণে খুবেই ভাল আপোনালোকেও খোজকাঢ়িবচোন ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব পুৱা খোজকাঢ়ি য'লৈকে গৈছিলোঁ আমাৰ শিঙৰিলৈকে আমি খোজকাঢ়ি গ'লোঁ তাৰ পৰা আমি উভতনি যাত্ৰা মাৰিলোঁ তো উভতনি যাত্ৰাত আমাৰ আৰু ঘৰলৈ বেছি দূৰ নাই তো পামেই গ'ল আৰু প্ৰায় 5 কিলোমিটাৰমান পিছতে ঘৰলৈ পাম কিন্তু এই আমাৰ শিঙৰি যাত্ৰা খোজকাঢ়ি যাত্ৰাটো কেনেকুৱা হ'ল আহকচোন আমাৰ এই লাচিত দাৰ গম পাওঁ বহুত ভাল লাগিল কষ্ট হৈছে অলপ এতিয়া 22 কিলোমিটাৰ হ'ল টোটেল 22 কিলোমিটাৰ বেছি হ'ব 22 কিলোমিটাৰ বেছি হ'ব আপ ডাউন 22 কিলোমিটাৰ বেছি হ'ব আপ ডাউন ভৰি নাযাওঁ কৈছে তেওঁ বোলে উপায় নাই নক'লে নাই 9:30 বাজিলে ৰাতিপুৱা বহুত ৰ'দৰ সৈতে আমি এতিয়া ঘৰ গৈ আছোঁ ঘৰ যাবই লাগিব ভৰি বিষাইছে ভাল অনুভৱ ভাল কিন্তু আৰু নেক্সট টাইম নাহোঁ কেতিয়াও এইটোৱে লাষ্ট এইটোৱে ফাৰ্ষ্ট খোজকাঢ়ি আৰু নাহে বহুত কষ্ট